তো আপোনালোকে যদি এই আগৰ ভিডিঅ'টো চাই গম পাব যে মই কৈছিলোঁ ইউটিউবৰ ৰিলেটেড সকলো বস্তু কথা ক'ম কেনেকৈ এটা চেনেল খোলে বা ইউটিউবত আপোনালোকে দেখিছে যেনেকৈ এটা ভিডিঅ' থাকে হা সেই ভিডিঅ'টো আপোনালোকে ডাউনলোড কৰিব পাৰে কিন্তু সেই ভিডিঅ'টোক আপোনালোকে গেলেৰীলৈ আনিব নোৱাৰে মই গেলেৰীটো কেনেকৈ আনে সেইটো মই দেখুৱাই দিম চ' ভিডিঅ'টো চাই থাকক আৰু এটা চেনেল কেনেকৈ ভেৰিফাই কৰে এটা থাম্বনেইল কেনেকৈ লগায় এটা ভিডিঅ' আগত টাইটেল কেনেকৈ লিখে বা এটা ভিডিঅ' সকলো গম পাব তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকৰ মোবাইলটোত এটা জিমেইল বুলি থাকিব জিমেইলটো অন কৰি ল'ব তো মই এতিয়া আপোনালোকক বেক কেমেৰা দি দেখুৱাম কেনেকৈ মানে কি স্ক্ৰীন ভিডিঅ' কৰি নেদেখুৱাম স্ক্ৰীন ভিডিঅ' কৰি দেখুৱালে ইমান ভাল নহয় তো এতিয়া মোবাইলতে দেখুৱাম বেক কেমেৰা দি তো প্ৰথমতে আপোনালোকে জিমেইলটো অন কৰি লওক এইটো জিমেইল তো তাক অন কৰি ল'ব তাৰপিছত আপোনালোকে এইকণত দেখিব এটা তিনিটা চুক আছে এইটো জাষ্ট তাত ক্লিক কৰক আৰু এইকণত এটা দেখিছে এইটো যোনটো কাৰ্ডাল এটা চুই দিব তো আপোনালোকৰ যিমান চেনেল আছে চব দেখুৱাই দিব আৰু যোনটো এইটো প্লাছ বুলি আছে ন সেইটোত চুই দিব প্ৰথমতে আপোনালোকে যদি নতুন চেনেল খুলিছে তেতিয়া সেইটো নেদেখুৱায় তাৰপিছত আপোনালোকে এইটো গুগল বুলি আছে তাত চুই দিব তাৰপিছত এনেকৈ চাৰ্চ হ'ব তো আপোনালোকৰ যোনটো পাছপৰ্ট ন সেইটো মাৰি দিব তো ইয়াত আপোনালোকে প্ৰথমতে এটা জিমেইল লিখিব লাগিব মই লিখি দিছোঁ এনেই এটা তো আপোনালোকে সেনেকৈ কৰাৰ পিছত এইডাল দেখিছে এইকণত আছে এইটো চুই দিব তাৰপিছত এইটো প্ৰথম যোনটো অপশ্যন আছে হা প্ৰথমটো ফৰ বুলি আছে এইটো মাৰি দিব তো এনেকৈ চাৰ্চ হ'ব অলপ তাৰপিছত আপোনালোকৰ এইকণত দিব ফাৰ্ষ্ট নেম লাষ্ট নেম তো ফাৰ্ষ্ট নেম লাষ্ট নেমটো মই লিখি লওঁ তো ফাৰ্ষ্ট নেম লাষ্ট নেম লিখাৰ পিছত আপোনালোকে এইকণত বেক মাৰি দিব নেক্সট মাৰি দিব বেক নহয় নেক্সট তো হৈ গ'ল তো এইখনত আপোনাৰ জন্ম ডেট চেট চব খুজিব এনেই মই এইটো দিছোঁ জানুৱাৰী মোৰ জন্ম হৈছিল 26 ইয়াৰ্ছটো হ'ব 2003 এইটো আপোনালোকে যদি মেইল দিব যদি ফিমেল দিব মই এইফালে মেইল বুলি দিছোঁ তো তাৰপিছত এইখনত দেখিছে নেক্সট বুলি মাৰি দিব তাৰপিছত আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব যোনটো দিব আপোনাৰ মন পচন্দ মই প্ৰথমটোকে দি দিছোঁ বাৰু এনেই এইটো তাৰপিছত ডিলিট কৰি দিম তাৰপিছত নেক্সট কৰি দিব তাৰপিছত এইখনত আপোনাৰ পাছপৰ্ট দেখুৱাব পাছপৰ্টটো মই আপোনাক দেখুৱাব নোৱাৰোঁ প্ৰথমতে পাছপৰ্টটো এইটো মাৰিলে নহয় তাৰপিছত আকৌ সেইটো পাছপৰ্টকে আপুনি আকৌ 2 নম্বৰ বা ইয়াতো মাৰি দিব লাগিব তো মই পাছপৰ্টটো মাৰি লওঁ তাৰপিছত নেক্সট কৰি দিব তো এবাৰ পাছপৰ্টটো শুদ্ধ হ'ল তাৰপিছত আপোনালোকে ইয়াত যাব লাষ্টলৈ গৈ এইখনত য়েছ আই এম ইন বুলি দিব তাৰপিছত আকৌ এইখনত দিব নেক্সট বুলি তাৰপিছত আপোনালোকৰ আকৌ এইকণ যাব য়েছ বুলি এইকণত লাষ্টটো দি দিব তো এনেকৈ অলপ ঘূৰিব ল'ব তো তাৰপিছত আপোনাৰ এইটো জিমেইল হৈ গ'ল তো তাৰপিছত আপোনালোকে যে জিমেইলটোত এটা থাম্বনেইল লগাব লাগিব তাৰপিছত আপোনালোকে থাম্বনেইল লগাবলৈ থাম্বনেইল নহয় আপোনালোকে এখন ডিপি দিব লাগিব ডিপি দিবলৈ আপোনালোকে ইউটিউবত যাওক তো গৈ পেলাই এই আইকনটো দেখিছে যোনটো আপোনাৰ ফটো দিয়া আইকন সেইটোত চুই পেলাই এটা কাৰ্ডাল দেখিছে নহয় সেই কাৰ্ডালৰ সেইটো চেনেল আপুনি লগ ইন কৰি ল'ব লাগিব নেটটো অলপ শ্ল' অলপ ৰখিব লাগিব তাৰপিছত এইটো ওপৰত যোনডাল দেখিছে এইডাল কাৰ চিনৰ নিচিনা তাত চুই দিব সেই চেনেলটো লগ ইন কৰি ল'ব এইটো লাষ্টটো আহি গ'ল চেনেলটো এইখনত লগ ইন কৰি ল'ব আপোনালোকে লগ ইন নকৰিলেও হ'ব এইটো নতুন বেলেগ চেনেল আছে তাৰপিছত ন' থেংকছ বুলি মাৰিব তাৰপিছত আপোনালোকে আকৌ সেইটোতে চুব চুই পেলাই এইটো নীলা কালাৰ যোনটো দেখিছে এইটো নীলা কালাৰটো অলপ দেখুৱাই দিছোঁ সেইটোত জাষ্ট চুই দিব তাৰপিছত চুই পেলাই আপোনালোকে একো নকৰিব এনেকৈ ৰখি থাকিব তো তাৰপিছত আপোনালোকে এইটো দেখিছে এন বুলি আহিছে তো এইকণত আপোনাৰ নিজৰ প্ৰফাইলখন দিব পাৰিব তো এইটো যোনটো 2 নম্বৰ স্পেচ দেখিছে এইটো দেখুৱাই দিছোঁ অলপ এইটো দেখিছে নহয় এইটোত চুই দিব চুই পেলাই আপোনালোকে এইটো লগৰ যোনটো দেখুৱাইছে এইটোত চুই দিব তাৰপিছত আপোনালোকে এইকণত দিব তাৰপিছত আপোনালোকৰ যদি নিজে টেক মানে কি আপুনি যদি কেমেৰাত এতিয়া উঠি পেলাই দিবলৈ মন গৈছে এইটো দিব পাৰে যদি আপুনি যদি চইচ কৰিব মন গৈছে চইচ ফটো তেতিয়া চইচ ফটোত মাৰি দিয়ক আপোনাৰ গেলেৰীত বা জিঅ'ত যিমান ফটো আছে ওলাই যাব এইটোত চুই ল'ব আকৌ মই হেৰি কৰিছোঁ এইখনত দিয়াৰ পিছত লাষ্টৰ অপশ্যনটো চুব তাৰপিছত গেলেৰীলৈ যাবগৈ মই এইখনকে দি দিছোঁ বাৰু আপোনালোকে এংগলটো মিলাই ল'ব যদি জুম কৰিবলৈ মন আছে জুম কৰিব যদি কৰিবলৈ মন নাই ধুনীয়াকৈ মিলাই লৈ ধুনীয়াকৈ এইটো একচেপ্ট আপোনালোকে একচেপ্ট কৰি দিয়াৰ পিছতে আপোনাৰ এইটো লগটো আহি গ'ল তাৰপিছত আপোনালোকৰ কাম এইটো হৈ গ'ল তাৰপিছত আপোনালোকে এটা এপ ডাউনলোড কৰিব লাগিব এপটো মই দেখুৱাই দিছোঁ তো এপটো যদি মই পাৰোঁ ডেছক্ৰিপশ্যনত দি দিম লিংকটো যদি সময় নহয় মই নোৱাৰিব পাৰোঁ এপটোৰ নাম হ'ল ইউটিউব ষ্টুডিঅ' তো আপোনালোকে ইউটিউব ষ্টুডিঅ' ডাউনলোড কৰিব লাগিব আৰু ইয়াত আছে ক্ৰোম বাজাৰ বুলি তো মই উলিয়াই আছোঁ ইউটিউব ষ্টুডিঅ'টো এইটো ইউটিউব ষ্টুডিঅ'
ইউটিউবৰ নিচিনা অলপ দেখিবলৈ, কিন্তু ইয়াৰ কিবা প্লাছ আছে। তো আপোনালোকে তাৰপিছত এইটোত আপোনালোকৰ নিজৰ চেনেলটো লগ ইন কৰি ল'ব, লগ ইন হৈ যাব নিজে নিজে। তো ইয়াত লগ ইন কৰি লওঁ অলপ। তাৰপিছত আপোনালোকে ক্ৰোম বাজাৰ বহুতো তাতে থাকেই, যদি নাই ডাউনলোড কৰি ল'ব, প্লে ষ্ট'ৰত পাব। তো ক্ৰোম বাজাৰটো অন কৰি ল'ব। তো আপোনালোকে এইখনত দেখিছে এডাল এডাল 3টা হেৰি আছে, এইটোত চুই দিব। চুই পেলাই আগৰ দৰে যেনেকৈ আপুনি ছেটিংছৰ ওপৰত এটা আছে অপশ্যন ডেস্কটপ চাইট, অন কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব পাৰে youtube.com বুলি, বা এইখনত আপোনাৰ এনেকৈ ওলাই যাব পাৰে, ইউটিউবটো চুই দিব। তো যদি আপোনাৰ ইয়াত লগ ইন কৰা নাই, আপোনাৰ চেনেলটো লগ ইন কৰি ল'ব। তো এনেকৈ ইউটিউব ষ্টুডিঅ' এনেকৈ আহিব, মানে ডেস্কটপ ভাৰ্জনত আহিব। তো আপোনালোকে ইয়াত আপোনাৰ চেনেলটো লগ ইন কৰি ল'ব লাগিব। তো মই লগ ইন কৰি লওঁ। চইচ একাউণ্ট বুলি মাৰিব, এইটো চুইচ একাউণ্ট। চইচ একাউণ্ট মাৰিব, অলপখন ৰখিব লাগিব, নেটটো ইমান ফাষ্ট নহয় মানে। তো আপোনালোকে চইচ একাউণ্ট বুলি মৰাৰ পিছত এইটো আপোনাৰ এনেকৈ ওলাই আহিব। তো আপোনালোকে নিজৰ যোনটো চেনেলত কৰিবলৈ মন যায় সেইটো কৰি ল'ব। তো এনেকৈ চুই দিয়াৰ পিছতে আপোনাৰ চেনেলটো হৈ যাব। তো হৈ গ'ল। তো তাৰপিছত আপোনালোকে এনেকৈ অলপ জুম কৰিব, আকৌ আপোনালোকে সেই আপোনাৰ লগৰটোত চুই দিব। তাৰপিছত আপোনালোকে এইটো দেখিছে ইউটিউব ষ্টুডিঅ' বুলি আছে, জাষ্ট তাত চুই দিব। তো আপোনালোকে তাৰপিছত ক্ৰিয়েট চেনেল বুলি মাৰি দিব এইখন। তো তাৰপিছত আপোনালোকে অকণমান এইফালে জুম কৰিব, এই তলত ফালে থাকিব ছেটিংছ বুলি এটা আছে অপশ্যন, এই ছেটিংছটো জাষ্ট চুই দিব। তাৰপিছত আপোনালোকে এইখনত দেখিছে 2 নম্বৰ অপশ্যনটো চেনেল বুলি আছে, চেনেলত চুব। তো চোৱাৰ পিছত আপোনালোকে অকণ এইখন সৰু কৰি দিব পাৰিব। তাৰপিছত আপোনালোকে এইফালে দেখিছে লাষ্টৰ যোনটো অপশ্যন, এইটো অলপ জুম কৰি কৈছে, এইটো লাষ্টৰ অপশ্যনটো চুই দিব। চুই দিয়াৰ পিছত আপোনালোকে অলপমান এইফালে আহিব, আৰু এইটো লাষ্টৰ লিংকটো আছে, জাষ্ট তাত চুই দিব। তাৰপিছত আপোনালোকে ক্ৰোম বাজাৰত চুই দিব। তো এনেকৈ আহি যাব। আপোনালোকৰ ওপৰত ইয়াত দেখিছে ভেৰিফাই বুলি আহিছে, তো আপোনালোকে ভেৰিফাইটো মাৰি দিব, আকৌ ক্ৰোম বাজাৰ বুলি দিব। তো তাৰপিছত আপোনালোকে ইয়াত অলপ জুম কৰি দেখিছোঁ ইণ্ডিয়াৰ, আপোনালোকে যোনটো ইণ্ডিয়া বুলি ইয়াত মই দেখুৱাই আছোঁ, আপোনাৰ অকণ ৰখিব। তাৰপিছত আপোনালোকে এইখনত দেখিছে টেক্সট, এইটো যোনটো 2 নম্বৰ লাষ্টৰ অপশ্যন, সেইটো চুই দিব। তাৰপিছত আপোনালোকে ইয়াত মোবাইল নম্বৰটো মাৰি ল'ব। তো মোবাইল নম্বৰটো মই নেদেখুৱাওঁ, ছাবমিট কৰি দিব। তাৰপিছত ছাবমিট কৰাৰ পিছত আপোনালোকৰ যোনটো মানে হেৰিত মেছেজ মানে যোনটো নম্বৰ আছে তাত এটা কোড যাব, সেই কোডটো আপোনালোকে মাৰি দিব লাগিব। আৰু যেতিয়া আপোনালোকে এইটো মানে কি ভেৰিফাই কৰি ল'ব আপোনাৰ চেনেলটো, তেতিয়া আপোনালোকে থাম্বনেইল লগাব পাৰিব, আৰু লগতে মানে বহুত দীঘলীয়া ভিডিঅ' দিব পাৰিব। তো আপুনি এতিয়ালৈকে ৰখি থাকোঁ। কোডটো মাৰি যোনটো মোবাইল নম্বৰ দিছে সেইটো কোড এটা আহিব, কোডটো মৰাৰ পিছত আপোনালোকে ছাবমিট মাৰি দিব। তাৰপিছত আপোনালোকৰ চেনেলটো ভেৰিফাই হৈ গ'ল। চেনেলটো ভেৰিফাই কৰাৰ পিছত আপোনালোকে মানে কি কৰিব পাৰিব, তাৰ ভিডিঅ'ত থাম্বনেইল লগাব পাৰিব, আৰু আপোনালোকে মানে 15 মিনিটৰ বেছি দীঘলীয়া ভিডিঅ' বনাব পাৰিব। তো ভিডিঅ' আপোনালোকে থাম্বনেইল কেনেকৈ লগায়, বা মানে এতিয়া কি ভেৰিফাই কৰি হৈ গ'ল, তো আপোনালোকে থাম্বনেইল কেনেকৈ লগায়, আৰু আপুনি যদি বিচাৰে কোনোবা ইউটিউবৰ ভিডিঅ' জাষ্ট আপোনালোকে খালি ডাউনলোড কৰিব পাৰে। কিন্তু আপোনালোকক আজি এনেকুৱা এটা ট্ৰিক দেখুৱাম মই, সেই ট্ৰিকটো দি আপোনালোকে মানে কি গেলেৰীত ছেভ কৰি ল'ব পাৰিব আপোনালোকে ভিডিঅ'বিলাক। তো চাই থাকক। আপোনালোকে ভেৰিফাই কৰাৰ পিছত আপোনালোকে যেতিয়া ইউটিউবত ভিডিঅ' দিবলৈ হ'ব, বহুতে জানে ভিডিঅ' দিবলৈ, তো প্ৰথমতে আপোনালোকে এইটো ইউটিউবটো অন কৰি ল'ব লাগিব। জাষ্ট ইউটিউবটো অন কৰাৰ পিছত আপোনালোকে এইটো দেখিছে ৰেকৰ্ডিং বুলি আছে, দেখুৱাই দিছোঁ, এইটো যে জাষ্ট এইটো চুই দিয়ক। তো আপোনালোকে এইখনত বহুত দেখুৱাব পাব, এইখনত ৰেকৰ্ডিং আছে, এইখনত গো লাইভ আছে। তো এইকেইটা অপশ্যন আপোনালোকে এতিয়া চুব নোৱাৰিব, গো লাইভটো কৰিব নোৱাৰিব। তো আপোনালোকৰ যিকেইটা ভিডিঅ' ছেভ আছে ইয়াত দেখুৱাই দিব, এইটো এটা আছে, এইটো এটা আছে, মই এটা এনেই দি দিছোঁ। তো এইটো চুই আপোনালোকে এইখনত দেখিব টাইটেল বুলি, তো এনেই কিবা এটা টাইটেল লিখি দিব। তো তাৰপিছত এইখনত আপোনালোকে দেখিব ডেছক্ৰিপশ্যন, কিবা যদি আপোনালোকে লিংক দিব মন যায় লিংক দিব। আৰু সদায় আপোনালোকে এইটো সদায় পাব্লিক কৰি ৰাখিব, অ'কে, এইটো সদায় পাব্লিক কৰি ৰাখিব। আৰু তাৰপিছত আপোনালোকে এই ভিডিঅ'টো ডাইৰেক্ট আপলোড কৰি দিব। আপলোড কৰোঁতে অলপ টাইম লাগিব, তো এইটো শ্বৰ্ট ভিডিঅ' না, সোনকালে হৈ যাব। তো ভিডিঅ'টো এতিয়া আপলোড হৈছে, তো আপলোড হৈ গ'ল, এতিয়া হ'ব আৰু 100% হৈ গ'ল।
100% হোৱাৰ পিছতো আকৌ এবাৰ হ'ব 95%টো হৈ গ'ল আপলোড তাৰপিছত আপোনালোকে ডাইৰেক্ট আপলোড কৰি ডাইৰেক্ট একদম ইউটিউব ষ্টুডিঅ'লৈ গুচি যাবগৈ তো ইউটিউব ষ্টুডিঅ'টো অন কৰিব আৰু আপোনালোকে আগতে যোনটো ভিডিঅ' দিছিলে সেই ভিডিঅ'টো ইয়াত দেখা পাব তো ইয়াত লগইন কৰি ল'ব চেনেলটো তো আপোনালোকে এনেকৈ তলত আপোনালোকে দিয়া ভিডিঅ'টো দেখি যাব তো ইয়াত লাইক চাইক পোৱা নাই বাৰু এতিয়ালৈকে এইমাত্ৰ দিছোঁ সেইটো নতুন চেনেল হয় তো আপোনালোকে ভিডিঅ'টো এনেকৈ চুই দিব চুই পেলাই আপোনালোকে এইকণত দেখিব ইডিট বুলি এইটো ইডিটটোত চুই দিব তো চোৱাৰ পিছত আপোনালোকে এইখন দেখিছে ইডিট থাম্বনেইল বুলি আছে তাত চুই দিব আৰু আপোনালোকে ইয়াত যিমান গেলেৰিত ফটো আছে তো এই প্ৰথম অপশ্যনটোত চুব এইটো আপোনালোকে ইয়াত দেখুৱাই দিব গুগলৰ পৰা কিছুমান তো ইয়াত চুই দিব আপোনালোকে এখন থাম্বনেইল লগাই দিব তো মই ইয়াতে দেখুৱাই দিছোঁ এখন ফ্ৰী ফায়াৰ হেৰি হয় ইয়াত চুই পেলাই এনেই মই এখন ছেভ কৰি দিছোঁ তাৰপিছত আপোনালোকে ইয়াত যদি ইয়াত কিবা দিবলৈ মন যায় সেইটো প্ৰথমতে হেৰি দিয়া আছিলে তো আপোনালোকে ইয়াত যদি কিবা বিষয়টোত কিবা দিব মন যায় এনেকৈ দিব তাৰপিছত আপোনালোকে এইখন এটা তলত চিন আছে এডাল দি দিব দি পেলাই আকৌ কিবা এটা এনেকৈ লিখি পেলাই আকৌ এডাল চিন মাৰি দিব তো এনেকৈ আপোনালোকে ভিডিঅ'টো দি দিব তো তাৰপিছত আপোনালোকে এনেকৈ ছেভ বুলি মাৰি দিব তো আপোনালোকৰ ভিডিঅ'টো গ'লেই বাৰু এতিয়া ছেভ হ'ব তো ছেভ হোৱাৰ পিছত আপোনাৰ হৈ যাব ভিডিঅ'টো ছেভ আপোনালোকে কেনেকৈ এটা ভিডিঅ' ডাউনলোড কৰে আপোনালোকে ডাউনলোড কৰিব জানে কিন্তু গেলেৰিত কেনেকৈ ছেভ কৰে বহুতে নাজানে আৰু বহুতে জানে তো গোটেই ভিডিঅ'টো মই কেনেকৈ ডাউনলোড কৰি দেখুৱাম ছেভ কৰি দেখুৱাম তো সেইটো ভিডিঅ' চাওক তো আপোনালোকে ইউটিউবটো অন কৰি ল'ব আৰু ইউটিউবত যিকোনো আপোনালোকে যদি গান চান চাৰ্চ কৰিবলৈ মন যায় এইখনত চাৰ্চ কৰি দিব তো এইখনত মই চাৰ্চ কৰি লওঁ তো এইফালে মই জুবিন দাৰ গান এটা এনেই উলিয়াই দিছোঁ তো মই মাতটো নাইকিয়া কৰি দিম বাৰু কাৰণ কপিৰাইট লাগি যাব পাৰে ন তো আপোনালোকে যেতিয়া মানে গানটো হেৰি কৰিব লাগে ন আপোনালোকে গেলেৰি নিব আপোনালোকে এইখনত শ্বেয়াৰ বুলি দেখিব শ্বেয়াৰটো চুই দিব আৰু এইখনত দেখিছে কপি লিংক এইটো দেখিছে কপি লিংকটোত আপোনালোকে জাষ্ট চুই দিব আৰু গানটো কপি হৈ যাব আপোনালোকে প্ৰথম চাৰ্চ কৰি ল'ব তাৰপিছত আপোনালোকে বেক কৰি দিব কোৱাৰ পিছত আপোনালোকে ক্ৰোম ব্ৰাউজাৰত যাব ক্ৰোম ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ কৰিব লাগিব যেন ইউটিউব ভিডিঅ' ছেভ বুলি মাৰিব লাগিব আপোনালোকে তো মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ কৰিব লাগে তো আপোনালোকে ইউটিউব ভিডিঅ' ছেভ বুলি মাৰাৰ পিছত আপোনালোকে এনেকৈ তললৈ আহি থাকিব তো এইটো দেখিছে এই লিংকটোত জাষ্ট চুই দিব তাৰপিছত আপোনালোকে এইকণত দেখিছে এইকণত জাষ্ট এনেকৈ অলপ সময় ধৰি থাকিব আৰু এইকণ এলাউ কৰি লওঁ বাৰু এনেকৈ ধৰি থাকিব আৰু আপোনালোকে পেষ্ট কৰি দিব সেই লিংকটো ইয়াত আহি পেলাই পেষ্ট কৰি দিব তো আমি যোনটো জুবিন দাৰ গান আনিছিলোঁ এইটো ইয়াত আহি গ'ল দেখা পাইছে আপোনালোকে ইয়াত যোনটো কোৱালিটি ভাল লাগে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে তো মই এইটো কোৱালিটি ডাউনলোড কৰি লৈছোঁ তেনেকৈ ডাউনলোড বুলি দিব তো এইটো ডাউনলোড দেখিছে আকৌ ডাউনলোড বুলি মাৰি দিব তো এতিয়া চাব এই ডাউনলোড হ'ব ধৰিব তো ভিডিঅ'টো ডাউনলোড হৈ গ'ল ইয়াত দেখিব পাইছে ইয়াত ভিডিঅ' ডাউনলোড দেখুৱাই দিছে তো ইয়াত চুই দিব আৰু এইটো গেলেৰিলৈ গৈছে পাই দেখিছে জুবিনৰ গানটো আহি গ'ল এইটো তো গানটো সম্পূৰ্ণ আহি গ'ল তো আপোনালোকে এনেকৈ ডাউনলোড কৰিব পাৰে মানে গেলেৰিলৈ ধুনীয়াকৈ আহি যায় তো গেলেৰিলৈ মই দেখুৱাই দিম কেনেকৈ আহে আপোনালোকে জাষ্ট গেলেৰিটো অন কৰক তো আপোনালোকে এনেকৈ গেলেৰিটো অন কৰি ল'ব আৰু এইটো ভিডিঅ'টো মই চুই দিছোঁ আৰু এইটো দেখিছে গানটো ইয়াত গেলেৰিলৈ আহি গ'ল ধুনীয়াকৈ তো ইয়াত গানটো ইয়াত বজি আছে তো মই গানটো বজাই শুনাই দিব নোৱাৰোঁ কিয়নো কপিৰাইট ধৰিব ন তো সেইকাৰণে ইয়াত দেখিছে গানটো বজি আছে বুজি পালে কেনেকৈ ডাউনলোড কৰিব লাগে তো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই তো লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আৰু মই এনেকৈ এই ব্লগিং চেনেলটোতে দুটামান টেকনিকেল ৰিলেটেড ভিডিঅ' দিম মানে যিকেইটা মই নিজে জানো মই নিজে কৰি পাইছোঁ তো বাই বাই